হেল্ল' এভৰিৱান, আজি মই আপোনালোকক দেখাম চাউলৰ গুড়িৰ পৰানো কেনেকৈ ফেচ পেক বনাব পাৰি। আপোনালোকে ভিডিঅ'টো চাই যাব। এয়া মই প্ৰথমতে লৈছোঁ চাউলৰ গুড়িখিনি। চাউলখিনি মিক্সাৰত মিক্সি লৈ চালনীৰে চাকি এয়া গুড়ি বনাই ল'লোঁ ফাৰ্ষ্টতে। তাৰ পৰা ইয়াত মই গাখীৰ মিক্স কৰি ল'ম। গাখীৰ মিক্স কৰি মই পেকটো বনাই ল'ম। আপোনালোকে গাখীৰ আৰু তাৰ লগত মৌজোলো মিক্স কৰি ল'ব পাৰে। যাৰ ড্ৰাই স্কিন আৰু অইলি স্কিনৰ কাৰণে আপোনাৰ এল'ভেৰা জেলো মিক্স কৰিব পাৰে। এনেকৈ লগাই চাবচোন, পেকটো বহুত বেছি ভাল হয়। চাউলৰ গুড়িটোতো সকলোৱে জানে স্কিনৰ কাৰণে কিমান বেছি ভাল। স্কিনখন ব্ৰাইটনেছ কৰাৰ লগতে ডাৰ্ক স্পটো আঁতৰোৱাত সহায় কৰে। বিলাহীৰ লগতো লগাব পাৰে স্কিনখন ব্ৰাইটনেছ কৰিবৰ কাৰণে। আপোনালোকে লগাই চাবচোন, ভাল ৰিজাল্ট পাব। আপোনালোকে সপ্তাহত 3বাৰমানকৈ লগাব পাৰে। আপোনালোকে এইদৰে পেষ্টটো বনাই লৈ লগাই চাব এবাৰ। সপ্তাহত 2 পৰা 3বাৰমানকৈ লগাব। আৰু মই এতিয়া আপোনালোকক লগাই দেখাম। এনেদৰে আপোনালোকে সপ্তাহত 2 পৰা 3বাৰমান লগাই চাবচোন, ভাল ৰিজাল্ট পাব। মুখৰ যিবিলাক ক'লা দাগ থাকে, যাৰ পিম্পলছ থাকে, এইবিলাকৰ কাৰণে বহুত বেছি ভাল ৰিজাল্ট পাব আপোনালোকে। আৰু আপোনালোকে মুখৰ ব্ৰাইটনেছটো আনিবলৈ বিলাহীৰ লগতো চাউলৰ গুড়িখিনি মিক্স কৰি লগাব পাৰে। আৰু যিসকলৰ স্কিনখন বেছি অইলি সেইসকলে এল'ভেৰা জেল মিক্স কৰিও লগাব পাৰে। এনেকৈ লগাই চাবচোন, মৌজোলৰ লগতো লগাব পাৰে। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। এইদৰে আপোনালোকে পেকটো লগাই 8 পৰা 10 মিনিট ৰাখিব আৰু তাৰপিছত ঠাণ্ডা পানীৰে মুখখন ভালদৰে ধুই দিব। আৰু এনেদৰেই সপ্তাহত আপোনালোকে 2 পৰা 3বাৰ লগাব পাৰে। আৰু আপোনালোকে যদি অইলি স্কিন হয় তেতিয়া এল'ভেৰা জেলৰ লগত মিক্স কৰি লগাব পাৰে। আৰু যদি ড্ৰাই স্কিন হয় আপোনালোকে মৌজোলৰ লগতো লগাব পাৰে। আৰু বিলাহীৰ ৰসৰ লগত লগালেও স্কিনখন ব্ৰাইটনেছ হয়। আৰু ৰ'দৰ পৰা যিটো আমাৰ ছানবাৰ্ণ হয় সেইটো কাৰণে বহুত বেছি ভাল চাউলৰ গুড়ি। দাগখিনি যায়, সেইবাবে লগাই চাব পাৰে, বহুত বেছি ভাল ৰিজাল্ট পাব। মোৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই।